हेलो फ्रेंड्स मोर मानुजने आज धुनिया बतर देखि पे मोक कले बोले आज चमचमिया पकौड़ी खाओ। पकौड़ी सकलोৱে साधारणते बेलेगके बनाय किन्तु मैं अलप बेलेग धৰণে ट्राई करिलो। मैं पकौड़ी बनाबर कारण व्यवहार करिছো ए आपनालोके দেখা पाइছে एटु बेसन व्यवहार करिছো। এই बेसनটো बहुत धुनिया হয় आছিলে चाना दाলৰ बेसन হয় एटु। गतिके प्रथमते मैं यात पियाज काटि लैছো আপুনি দেখা पाइছে धनिया पात আছে তাৰপিছত নৰসিংহ পাত আছে আৰু পুদিনা পাত আছে আৰু কিছু জলকীয়া মই কাটি লৈছো। গতিকেটা দি পেলাই প্ৰথমতে মই বেসনখিনি मोर ससपेन एटाते धुनियाके बेसनखिनि जिमानखिनि जुखत मोक प्रयोजन হয় मैं दुजन आछो मानुह गतिके दुजনৰ जखरे बेसनखिनि দি লৈছো। তাৰপিছতে মই তাত धनिया पात नरसिंह पात তাৰপিছত पियाज তাৰপিছত पुदिना पात आसलते पुदिना पकौड़ी ताते दिले মই নিমখ অলপ জোখ হিচাপত নিমখ অলপ দিছো। তাত ধনিয়া অলপ তাতে মই দিছো আপোনাৰ হালধি তাৰপিছত পানী অলপ দি পেলাই জোখমতে আপোনালোকে পানী দিব। বস্তুটো বেছি অলপ আঠা নিচিনা হ'ব লাগিব। বস্তুটো বেছি লিকুইড হৈ গ'লে বেয়া হ'ব। গতিকে এইটো জোখত ৰাখিব আপোনালোকে। তাৰপিছত মই ধুনিয়াকৈ কি কৰিছো এতিয়া আপোনালোকে চাওক। মই কেৰাহীখন পাতি দিছো যে মই তেল অলপ কমকৈ দি বনাম। যেটো দোকানত তেল বেছিকৈ দি পেলাই বনাত মানে দেখা পায় কিন্তু মই অকমান তেল কমকৈ দি পেলাই বনাম। তেলটো পাক ধৰিছে তেলটো জোখত গৰম হৈছে গতিকে মই চামুচেৰে ধুনিয়াকৈ পকৌড়ি বেসনখিনি মই অলপকৈ দি গৈছো। চামুচেৰে দিছো গতিকে অকমান সাইজটো ডাঙৰ হৈছে। আপোনালোকে হাতেৰেও দিব পাৰে জোখ হিচাপত কাৰণ বস্তুটো চামুচেৰে দিওঁতে কম লাগে যদিও কি হয় মানে বস্তুটো ফুলি যায়। গতিকে আপুনি এনেকৈ কম তেলতে ধুনিয়াকৈ বনাব পাৰে। এটা পাক লুটিয়াই দিব। লুটিয়াই পেলাই আমাৰ এই পকৌড়ি ৰেডি হৈ গ'ল। এতিয়া পকৌড়ি ৰেডি কৰিছো কৰি পেলাই ধুনিয়াকৈ মই উলিয়াই দিছো। তেনেকৈ আপোনালোকে এই ঠাণ্ডা বতৰত ধুনিয়াকৈ পকৌড়িখিনি আপুনি উলিয়াই ধুনিয়াকৈ খাব পাৰে। লগতে লাল চাহ আছে দেখা পাইছে মোৰ মানুহজনীয়ে পুদিনা চাটনি বনালে লগতে টমেটো চচ আৰু পকৌড়ি বনাই লাষ্টত অকমান লিকুইড ৰখি গৈছিলে তাতে মই এইখিনি দি পেলাই পিঠা আকৃতি বনাই দিলো। গতিকে ৰেডি। এনেকুৱা মজা।